हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल ज्ञान বৃদ্ধি আসামিজ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে নিশ্চয় জানে যে সিংহক বনৰ ৰজা বুলি কোৱা হয়। কিন্তু কিয় সিংহক বনৰ ৰজা বুলি কোৱা হয় জানেনে? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই চেনেলটোত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, আচলতে সিংহ একমাত্ৰ এনেকুৱা প্ৰাণী যাৰ নেকি ৰজা হোৱাৰ সকলো ধৰণৰ যোগ্যতা আছে আৰু যাৰ কাৰণে সিংহক বনৰ ৰজা বুলি কোৱা হয়। মই জানো যে আপুনি এতিয়াও ভালদৰে বুজা নাই। চাওক, সাধাৰণতে এজন ৰজা হ'বলৈ হ'লে কি কি যোগ্যতাৰ প্ৰয়োজন? 1 নম্বৰ, এজন ৰজা হ'বলৈ হ'লে শক্তিশালী হ'ব লাগিব। এতিয়া চাওক, সিংহও কিন্তু এটা শক্তিশালী প্ৰাণী। দ্বিতীয়তে, এজন ৰজা হ'বৰ কাৰণে নিজে কাম নকৰি বেলেগৰ দ্বাৰা কাম কৰাব পৰা হ'ব লাগিব। মানে এজন ৰজাই নিজে কাম নকৰে, বেলেগৰ দ্বাৰা কাম কৰায়। ঠিক তেনেদৰে সিংহয়ো কিন্তু বেলেগৰ দ্বাৰা কৰায়। তেওঁলোকৰ কাম বুলি কওঁতে তেওঁলোকৰ খোৱাৰ কাৰণে যিটো চিকাৰ কৰিব লাগে এইটোৱেই তেওঁলোকৰ কাৰণে কাম। সিংহই কিন্তু নিজে চিকাৰ কৰি নাখায়। সিংহই বেলেগ সিংহৰ দ্বাৰা, মানে মতা সিংহই কিন্তু চিকাৰ কৰি নাখায়, মাইকী সিংহৰ দ্বাৰা চিকাৰ কৰে আৰু মতা সিংহবিলাকে খায়। এইটো এটা ৰাজকীয় গুণ। তাৰপিছত বুদ্ধিমান, ৰজা হ'বলৈ হ'লে সেই মানুহজন বুদ্ধিমান হ'ব লাগিব। সিংহ কিন্তু এটা অতি বুদ্ধিমান প্ৰাণী, কিয়নো সিংহই জানে যে কেনেকৈ চিকাৰ কৰিব লাগে। যদি তেওঁলোকৰ আকাৰতকৈ বেছি ডাঙৰ কিবা জন্তু এটা চিকাৰ কৰিব বিচাৰে, তেওঁলোকে অকলে নগৈ পেলাই বহুকেইটা সিংহ একেলগে গৈ চিকাৰ কৰে। ইমান বুদ্ধি আছে সিংহৰ। আৰু সেনা বাহিনী, আৰু চাওক, সিংহই কি কৰে, অন্য কোনো পশুৰ দৰে অকলশৰীয়াকৈ ঘূৰি নুফুৰে। সিংহ য'তেই যায়, যেতিয়াই যায়, মানে তেওঁলোকে একেলগে যায়, জাক পাতি গৈ যিটো নেকি সাধাৰণ কোনো ৰজা এজনৰ সেনা বাহিনীৰ নিচিনা দেখা যায়। আৰু সেই জাকটোত এজন ৰজা বুলি মানি লয়, এজনক, এটা সিংহক ৰজা বুলি মানি লয়। এইবিলাক কাৰণতেই সিংহক বনৰ ৰজা বুলি কোৱা হয়। ইয়াৰ উপৰিও সিংহ তেওঁৰ গৰ্জন কৰাৰ শক্তিৰ কাৰণেও বিখ্যাত। সিংহই যিধৰণে গৰ্জন কৰিব পাৰে, অন্য পশুৱে তেনেকৈ গৰ্জন কৰিব নোৱাৰে। এইবিলাক কাৰণতেই সিংহক বনৰ ৰজা বুলি কোৱা হয়। আশা কৰোঁ আপুনি বুজি পাইছে যে সিংহক কিয় বনৰ ৰজা বুলি কোৱা হয়। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি ভাল লগা নাই তেনেহ'লে ডিছলাইক কৰিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাব বিচাৰে তেনেহ'লে প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। Thanks for watching the video.